আজিৰ ভিডিঅ'টো এই খালাবামা ৰাস্তাৰ মাজে মাজে যাই ভুটভুটিখন চলাই ষ্টাৰ্ট কৰি দিলো। মানে মই এপাক বজাৰৰ পৰা আহো আৰু মেইন ৰাস্তা এইপায়ে কেমেৰাটো ভয়কে অন কৰি দিলো। মানে মোৰ বেলেগ ভয় নালাগে, দাম্পাৰ কেইখন যিটো স্পীডত আহে না, একে খুন্দিয়াতে স্পট হ'ব লাগিব। তো সেইকাৰণে আৰু ভয়কে কেমেৰাটো অন কৰিলো। আৰু এনেকে মই বঢ়িয়াকে আহি দেখিলো যে মেইন ৰাস্তাৰ কাম চলি আছে। তো অতি শীঘ্ৰে ফল লেনটো হ'ব দে। এনেকৈ আৰু বহুত সময় পিছত বজাৰ আহি পালো দে। তো কিবা কিবি অকমান বজাৰে কৰি লওঁ ৰ। আৰু আপোনালোকে অকমান বজাৰখনকে চাওকচোন চাওক। এবাৰ আহিলো অকমান আদা নহৰু পিয়াজ লবলৈ। তো যিটোহে দাম, তো অলপ লৈ ললো দে। আৰু অলপ কেঁচা চব্জি লবলৈ আহিলো। কেঁচা চব্জিৰ দামো কম নহয় দে। কিন্তু মই বজাৰলৈ আহিলো বেলেগ বস্তু নিলো বা নেনলো, গাহৰি মাংসটো নিমেই। তো গাহৰি মাংস মেন না একদম। এই লাৰুটো অলপ লৈ ললো দে। তো বঢ়িয়াকে বজাৰ কৰা হৈ গ'ল। তো মই এতিয়া বঢ়িয়াকে ঘৰলৈ যাম। বাৰু বঢ়িয়াকে ঘৰ আহি পাই গলো। আহিয়ে বঢ়িয়াকে মাংস বনোৱা কামত লাগি গলো। বাৰু আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।